এয়া আহি পেলাই এতিয়া গোল্ডেন বুদ্ধা টেম্পল পাই গ'লোঁ পাটায়াৰ পৰা আৰু এইটো হৈছে গোল্ডেন বুদ্ধা টেম্পলৰ চৌপাশ আৰু মোৰ পিছফালে যে দেখিছে এইটো হৈছে গোল্ডেন বুদ্ধা টেম্পল ইয়াৰ ভিতৰত যিটো বুদ্ধ মূৰ্তি আছে সেইটো সম্পূৰ্ণ সোণৰ হয় আৰু খুব প্ৰকাণ্ড মূৰ্তি আৰু এইটো গোল্ডেন বুদ্ধা টেম্পলৰ চৌপাশ চাৰিওফালৰ পৰিৱেশ খুব সুন্দৰ আৰু এইটো হৈছে গোল্ডেন বুদ্ধা টেম্পলৰ টিকেটটো এইটো 100 বাট দি কিনিব লাগে এইটো চাওক গোটেই একদম সোণালী মন্দিৰ বগা মাৰ্বল তাত একদম সোণ জিলিকি আছে আৰু তলত এইখন চহৰখনৰ কিয়দাংশ এতিয়া তাতে জোতা মোজা খুলিব লাগিব জোতা খোলাৰ কাৰণে তাতে ঠাই দি থৈছে মন্দিৰটো সো জোতা খুলি লৈ এতিয়া মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব গৈ আছো এইটো হৈছে মন্দিৰটোৰ মূল প্ৰৱেশদ্বাৰ আৰু এয়া চহৰৰ মাজমজিয়াতে আছে মন্দিৰটো এইটোৱে আছিল মন্দিৰটোৰ ভিতৰত যিহেতু ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী এলাও নাই গতিকে মই দেখুৱাব নোৱাৰিলোঁ বাহিৰৰ পৰাই অকণমান দেখুৱালোঁ সেইটো ভিতৰৰ মূৰ্তিটো বাকী এইখিনি আৰু মন্দিৰটোৰ বৰ সুন্দৰ পৰিৱেশ এইবোৰ গোটেই একদম সোণালী ৰঙত আছে মন্দিৰটোৰ পৰা ওলালোঁ গম পালোঁ যে যিটো মূৰ্তি আছে সেইটো 5,000 কিলো 5 টন সোণেৰে নিৰ্মিত 18 কেৰেট যিটো সোণ হয় 18 কেৰেট সোণেৰে নিৰ্মিত এটা 5 টনৰ বুদ্ধৰ মূৰ্তি গতিকে এইটোৱে আচলতে এই মন্দিৰটোৰ বিশেষত্ব তাৰপিছত বহুত প্ৰজেক্টত কিবা কিবি কামো কৰি আছে ক'ৰবাত কিবা হস্পিটেল কিবা কিবি এইবিলাক বনাই আছে মানে তেওঁলোকে তাৰ কাৰণে মানে এই ভক্তবিলাকৰ পৰা দান চানো বিচাৰে মানে কি আৰু যোনে যেনেকৈ আৰু উইলিংলি যোনে যি দিয়ে আৰু মানে ধৰা বান্ধা নাই দিব লাগিব বুলি তেনেকুৱা বহুতকেইটা প্ৰজেক্টত কাম কৰি আছে চেৰিটি চলাই আছে এনেকুৱা বুদ্ধিষ্ট প্ৰিষ্টসকলৰ কাৰণে হস্পিটেলৰ কাৰণে কাৰোবাৰ পঢ়া শুনা এনেকুৱা ধৰণৰ গতিকে ভালে আৰু খুব ধুনীয়া পৰিৱেশটো খুবেই ধুনীয়া ভাল লগা গতিকে এইখিনিয়ে আছিল মানে গোল্ডেন বুদ্ধা টেম্পলৰ পৰা এইখিনি আছিল ইয়াৰ পিছত গৈ আছোঁ মাৰ্বল বুদ্ধা টেম্পল সেইটো মাৰ্বলেৰে নিৰ্মিত সেইটো এটা মন্দিৰেই এনেকুৱাই হ'ব গতিকে তাত গৈ লগ পাই আছোঁ